ভোটদান কৰিবলৈ পাৰিম আৰু মই আশাবাদী আজিৰ দিনত 40টা সমষ্টিত আমাৰ মহাজন প্ৰাৰ্থীয়ে বেছিভাগ মানে জিকিব বুলি মই আশাবাদী আৰু মোৰ এটাই অনুৰোধ যে আজিৰ যিটো ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে আৰু বাকী কথা সেইখিনিয়ে ইমান ক'বলৈ নাপায় তেওঁলোক ভোটদান কৰিবলৈ পাই মই বিৰাট খুচি এতিয়ালৈকে যিখিনি ট্ৰেইন দেখিছে এইটোতো মহাজত পালেই বেছি আছে মানুহ বহুত ওলাই আহিছে 90% মানুহ ওলাই আহিছে ভোট দিবলৈ আৰু সেইটোৱেই তেওঁ কৈছে ফ্ৰী এণ্ড ফেয়াৰ ইভিএমটো কিছুমান নষ্ট হৈছে বুলি মই শুনি আছোঁ হোৱাৰ পিছত আকৌ চেঞ্জ কৰিছে সেইটো প্ৰব্লেম নাই প্ৰব্লেম হ'ব নালাগে শান্তিনগৰত যোৱা জিকা যিখিনি ঘটনা হৈ গ'ল সেইটো হ'ব নালাগিছিল যেন হওক এনেকুৱা ৰাতি গাড়ী লৈ পেলাই ঘূৰাটো ঠিক নহয় এইটো ইলেকশ্যনৰ ক'ড অফ কণ্ডাক্টটো ভাঙা নিচিনা হ'ল তো মোৰ সেইটোৱেই যে ঘটনাটো হ'ব নালাগিছিল যেন হওক হৈ গ'ল আৰু যাতে নহয় তাৰ কাৰণে মই আপীল কৰিছোঁ এই পেছত 40টা সমষ্টিৰ ভিতৰত আমি কৈছোঁ 25+ আমি পাম 25+ আমি পাম মহাজোঁট হিচাপে প্ৰমীলা ৰাণী ব্ৰহ্মটো আৰামত জিকিব কোনো প্ৰব্লেম নাই মাৰ্জিন অলপ চলপ কম হ'ব পাৰে আগতকৈ কিন্তু 100% বিপিএফে এতিয়া থাৰ্ড ফেজত 8টা সমষ্টি আছে 8টা সমষ্টিত বিপিএফে ওলাই যাব তামোলপুৰটো আমিও ওলাই যাম বিপিএফে ওলাই যাব নাই এইটো হ'ব পাৰে কিন্তু প্ৰমাণটো নাই পইচা বিলাইছে বুলি কোনোবা ক'ব পাৰে আমিওতো শুনি আছো লৰেন্সক পইচা বিলাইছে কিন্তু আমিওতো প্ৰমাণ দিব পৰা নাই কিন্তু ডাঙৰীয়া বাইদেউৰ ঘৰত প্ৰমীলা ৰাণী বাইদেউৰ ঘৰত যেতিয়া ইলেকশ্যন অভাৰ হৈ গৈছিল প্ৰচাৰ তাৰপিছতো 144 ভাইলেশ্যন বহুত সেইটোৰ কাৰণে 144 ভাইলেশ্যন প্ৰমীলা বাইদেউ কৰা নাই হয় পাব্লিকে গৈছে কথা পাতিবলৈ গৈছে বহুত গৈছে ময়ো শুনিছোঁ দেখাও পাইছে কেমেৰাত তো সেইটো 144 মানে ভাইলেট কৰিছে বুলি ক'ব নোৱাৰে সেইটো পাব্লিকৰ কথা আপোনালোকে আগৰ পৰাই কণ্ট্ৰল কৰিব লাগিছিল কথা সেইটোৱে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁ পক্ষপাতিত্ব কৰা বুলি কি কয় আৰক্ষীয়ে প্ৰশাসনে কেনেকুৱা ধৰণৰ ৰোল লৈ আছে মই নাজানো মুঠতে মই অবজাৰ্ভ কৰি আছোঁ মুঠতে নিউট্ৰেল হ'ব লাগে প্ৰশাসনে সেইটোৱে অভাৰঅল এইবাৰ ইলেকশ্যনক লৈ আপোনাৰ কি মতামত অভাৰঅল ইলেকশ্যনটো লৈ পেলাই ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ থাৰ্ড ফেজটো লৈ পেলাই আমি 70+টো 100% হ'বই আৰু চৰকাৰ মহাজোঁটে হ'ব দুইটা পৰিকল্পনা আছে দিছপুৰ যাত্ৰা হ'বই নাই মইতো কৈছোঁ সেইদিনা বহুত ডাইলগ মাৰিছোঁ মই সেইবিলাক আপোনালোকে মনত আছে কোন ইন হ'ব আপোনাৰ ৰোলটো কি হ'ব মোৰ ৰোলটো BTCত চৰকাৰ বনাব লাগে সেইটোৱে দিছপুৰতো বনাব লাগে দিছপুৰত বনাই ল'ম আগত এইবাৰতো এনেকুৱা হৈছে মহাজোঁটৰ যেতিয়া চৰকাৰ হ'ব BPFৰ ডেপুটি CM থাকিব সেই ধৰণৰ কথা আপোনালোকৰ প্ৰপ'জেল আছে তথাপি আপোনালোকৰ আকাংক্ষাটো কেনেকুৱা 2 তাৰিখ মেহৰ পাছত আপোনালোকে শুনিব মই আজিৰ দিনত একো নকওঁ মুঠতে আগত যি অংকৰ উত্তৰটো হ'ল আমি 70+ পাব কোনো প্ৰব্লেম নাই 70+ চৰকাৰ বনাব 2 মে তাৰিখৰ ৰিজাল্টটো ওলাওক ইয়াৰ পিছতে আমি ডিচিশ্যনটো দিম আপোনালোকক কোন কি হ'ব নহ'ব হিমন্ত বিশ্ব সম্পৰ্কে কিবা ক'ব নেকি নাই এইটো কৰিলে ভাল লাগিল জালুকবাৰীত কেনেকুৱা হ'ল মই নাজানো বিজেপিৰ লগত আৰু লগ লগাৰ সম্ভাৱনা আছে নেকি এনেকুৱা কোনো সম্ভাৱনা নাই কিন্তু বিজেপিৰ ফালৰ পৰা তেনেকুৱা আৰু আমন্ত্ৰণ আহিব বুলি নাই আমন্ত্ৰণ দিব পাৰে কিন্তু নাযাব নোযোৱাটো ফাইনেল বহুত বেয়া পুৰা ফাইনেল স্যাৰ মহাজোঁটে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী হিচাপে আপুনি কাক সমৰ্থন কৰিব নাই সেইটো মই পিছত কওঁ থাকিব কিবা একটা থাকিব স্যার আজমলক আপনি সমর্থন করব নাকি মুখ্যমন্ত্রী আজমলৰ সমৰ্থন কৰা নকৰা সেইটো আমাৰ মহাজোঁটৰ কথাহে মহাজোঁট আছে ইয়াত আজমল হয় না কোন হয় এইবিলাক আলোচনাত নাহে এতিয়া তথাপি মানুহৰ মাজত আলোচনা হ'বই আপোনাৰ মতামত কি
মোৰ মতামত মই দিম, পিছত দিম, এতিয়া নিদিম।